হেল্ল' গাইজ, আজি আকৌ আহিছোঁ ইউটিউবলৈ। ভিডিঅ'টো ইমান বেছি ডাঙৰো নহয়, সৰুৱে হয় আৰু বেছি সৰুও নহয়, মিডিয়ামতে ৰাখিছোঁ ভিডিঅ'টো। আজি ভিডিঅ'টো হৈছে মানে চৰাবাহীত যে কমেডি ভাওনা হয়, আপোনালোকে চাগে চাইছে কমেডি ভাওনা। সেই কমেডি ভাওনাত মানে মই আজি চাবলৈ যাম কমেডি ভাওনা আৰু আপোনালোককো দেখাম। এই কমেডি ভাওনাখন গোটেই মানে অসমৰ ভিতৰত আমাৰ চৰাবাহী জিলাখনতে হয়। মানে চৰাবাহী মানে গাঁওখনতে হয়, জিলা নহয় গাঁও হয়, এই গাঁৱতে হয়। বহুত ভাল লাগে, বহুত মানুহ হয় আৰু বাণিজ্য মেলা হয়, বহুত ভাল লাগে এইবিলাক। মানে বহুত মানুহ হয়, মানে মানুহ সমাগমটো দেখিলে মানে আচৰিত খাই যাব লাগে, ইমান মানে মানুহ হয়। মই ইতিমধ্যে চৰাবাহীলৈ যাবলৈ ওলাইছোঁ। ড্ৰেছ সাজি কাচি কৰি মই ওলাই লৈছোঁ আৰু বতৰটো ভালেই বাৰু, বহুতখিনি বতৰটো ভালেই। মই ইতিমধ্যে এতিয়া মই মামীহঁতৰ ঘৰ আহি পালোহি। এতিয়া আমি পোলাও খাই আছোঁ। পোলাও খাই আছে। একো নহয়, মুখখন দেখা দে। মোৰ ভণ্টি হয়, তোৰ পোলাও খাই আছে। লাজতে তই মুখখনো নেদেখায়, কি বেয়া পায় নাজানো। ছোৱালী মানুহবোৰে খালি এই মুখখন এনেকৈ ঢাকিবলৈ বিচাৰে, নাজানো কিয় এনেকুৱা কৰে তেওঁলোকে। ময়ো খাই আছোঁ পোলাও। So tasty। বহুত ভাল লাগিছে পোলাও, ঘৰতে বনাইছোঁ বাৰু। মই এতিয়া মামীহঁতৰ ঘৰৰ পৰা গৈ আছোঁ। এখন হৈছে চৰাবাহী মানে গেটবিলাক সজাইছে, মানে বহুত ডাঙৰ ডাঙৰ পেণ্ডেল বাঁহেদি বনাই পেলাই গেটবিলাক সজাইছে। তাত এতিয়া জিলিক মিলিক লাইটবিলাক দিছে, বহুত ভাল লাগিছে। এতিয়া দেখিবলৈ বহুত ভাল লাগিছে। আৰু জুবিন দাৰ কাৰণে বহুতখিনি মানে শ্ৰদ্ধাঞ্জলি জনাইছে। বহুত মানে প্ৰতিটো হেৰিতে মানে শ্ৰদ্ধাঞ্জলি জনোৱা মানে ষ্টেজ পাতিছে। এতিয়া বলক বাণিজ্য মেলালৈ। এখন মানে কমেডি ভাওনা যেতিয়া হয় নাই, তেতিয়াই মানে এই বাণিজ্য মেলাখন হয়, বহুত ভাল লাগে। বেছি দোকান নহ'লেও মানে বহুত ভালেই লাগে বাণিজ্য মেলাখন। বহুত দোকান আনে এইবিলাক, যেতিয়া মানে দোকানবিলাক উজ্বলিয়ে থাকে, একদম মানে লাইট চাইট জ্বলাই পোৱা থৈ দিয়ে, বস্তুবিলাক মানে উজ্জ্বল দি থাকে পোৱা, দেখিবলৈ বহুত ভাল লাগে। ইয়াত মিছা কোৱা নহয়, বহুত ভালেই লাগিছে। আপোনালোকে নিশ্চয় দেখিছে, চকুৰে দেখিছে আপোনালোকে ভিডিঅ'টোত কিমান ধুনীয়া দেখিছে বাণিজ্য মেলাখন দেখিবলৈ। মানে বাণিজ্য মেলাত বহুত মানুহ হয়। এতিয়া মানে এতিয়া সন্ধিয়া সময় হৈছে নে, ইমান মানুহ নহয়। ৰাতিলৈ বেছি মানুহ হয়। ৰাতিলৈ কিমান মানুহ হয় আপোনালোকক মই সেইটোও দেখাই দিম, মিছ নকৰি মই দেখাই দিম আপোনালোকক। বহুত মানুহ হৈছে, এতিয়াই মানুহ হৈছে বা ৰাতিলৈ আৰু মানুহ হ'ব। মাই গড, এইখন কি ধুনীয়া লাগিছে। বহুত ভাল লাগিছে। এটা শ্ৰীকৃষ্ণই বাঁহী বজাই আছে পদুম ফুলৰ ওপৰত। জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাইছে। বন্তি চাকি ইয়াত আছে। এইবিলাক জুবিন দাৰ কাৰণে সকলোখিনি কৰিছে। মায়াবিনী সংগীত আছে এইটো। ৰাতিলৈ ইয়াতে ভাওনা হ'ব বাৰু। ইয়াতে কমেডি ভাওনা বুলি কোৱা হয়। এটা ভাওনা হ'ব, বহুত ডাঙৰকৈ পাতিছে। আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ সজাই দিছে। এইখনতো টাউনীয়া জেগাৰ দৰে, ধুনীয়া গাঁৱেহে, টাউনৰ নিচিনা দেখে। গাড়ী মটৰ বেছি, ৰাস্তা গোটেই কাষবোৰত মানে লাইট জ্বলাই আকৌ ধুনীয়া মানে উজ্জ্বল কৰি থৈছে, ভাল লাগিছে। এই ৰাস্তাটো দিয়ে বাণিজ্য মেলালৈ যায় আৰু এই গেটখনৰ গোটেইবোৰ লাইট চাইট জ্বলাই কৰি থৈ দিছে, বহুত ভাল লাগিছে। মই আপোনালোকক কৈছিলোঁ যে ইয়াত বহুত মানুহ হ'ব ৰাতিলৈকে, আৰু বাণিজ্য মেলাতো বহুত মানুহ হ'ব। য'ত ভাওনা হয় নাই, তাতো মানে বহুত মানুহ হ'ব। ভাওৰীয়াবিলাকো য'ত ভাওনা হয় তালৈ মানে ভাওৰীয়াবিলাক গৈ আছে নাচিবৰ কাৰণে। মানে সাজি কাচি ওলাই লৈছে, অলপ পিছত নাচা আৰম্ভ হ'ব। এয়া হৈছে বেহু, মানে ইয়াত অসুৰবিলাকক মানে বধ কৰিব। ইয়াত মানে বহুত ধুনীয়াকৈ সজাইছে বেহুবিলাক। চবফালে মানে কমিটি ভাওনা মানে কেইবাখন খেলুৱৈ একেলগে লগ লাগি মানে কয় ভাওনাখন, সেইবাবে কেইবাটাও মানে ইয়াত বেহু বনাইছে। এইটোৱে মানে চক্ৰীয় বেহু এইটো, ইয়াতো মানে অসুৰ বধ কৰিব ইয়াত। বহুত ধুনীয়াকৈ সজাই দিছে আৰু ভাওৰীয়াবিলাকে ইয়াত ধুনীয়াকৈ সাজি কাচি ওলাই আছে। অলপ পিছতে মানে ভাওনা আৰম্ভ হ'ব, তেওঁলোকে মানে আগতীয়াকৈ সাজি কাচি ওলাই আছে। এতিয়া খোল তাল ধৰি আছে, মানে য'তে ভাওনা নহওক কিয় সকলোতে মানে ভাওনা হোৱাৰ আগতে খোল তালবোৰ ধৰে। এই মানুহবোৰে খোল তাল বহুত ধুনীয়াকৈ বজাব জানে। আমি এতিয়া গৈ আছোঁ বাণিজ্য মেলালৈ। বাণিজ্য মেলাত কিমান মানুহ হয় আপোনালোকক দেখামেই। ৰাস্তাটো মানুহ ভিৰ লাগিয়ে আছে বাৰু। গেটবিলাক ধুনীয়াকৈ লাইট চাইট দি কৰি সজাই থৈছে। মই আপোনালোকক কৈছিলোঁৱে যে বাণিজ্য মেলাত বহুত মানুহ হয় আৰু মিছ নকৰোঁ যে কিমান মানুহ হয়, এইটো দেখাম বুলিয়ে কৈছিলোঁ, মিছ নকৰোঁ বুলি কৈছিলোঁ। আৰু এতিয়া মই সঁচাকৈ আপোনালোকক দেখাই দিছোঁ, বহুত মানুহ হয়। মানুহ সমাগম দেখিলে মানে বহুত ভাল লাগি যায়। বহুত ধুনীয়া ধুনীয়া বস্তুবিলাক আনিছে। ইয়াত লটাৰী খেল হৈ আছে, লটাৰী খেল খেলিবলৈও মানে মানুহবিলাক মানে বহুত ভিৰ লাগি আছে। এইটো মোৰ ভাইটি হয়, এইটো মানে কি বস্তু লয় নাজানো, এইবিলাক মানে তলৰকেইডাল টিপি দিলে কাণ দুখন উঠি যায়, কি বস্তু লয়। এতিয়া আমি ফাইনেলি কমেডি ভাওনাত পানী পুৰিকে খালোঁ আৰু এফালে জুবিন দাৰ কাৰণে ৰৈ বিনালে চিনেমাখনৰ চংবোৰ লগাই থৈছে। জুবিন দাৰ কাৰণে এটা ভিডিঅ'টো লাইকটো হ'ব লাগে। আজিলৈ ইমানখিনিতে, বাই বাই।